বন্ধু বান্ধৱীসকল, ইলাচিৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ'ব। মানুহৰ দৈনন্দিন জীৱনত ইলাচি এটি প্ৰয়োজনীয় মছলা। ইলাচিৰ স্বাস্থ্য উপকাৰিতা বিশাল। বহুতে ভবাৰ দৰে ইলাচিৰ গুণাগুণ কেৱল খাদ্য সুগন্ধযুক্ত কৰাতে সীমিত নহয়। ইলাচিৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। ইলাচিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বহু পৰিমাণে বেছি আছে। প্ৰতিদিনে এটা বা দুটা ইলাচি খালে অনেক সমস্যা আৰু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। উচ্চ ৰক্তচাপত ভুগি থকাসকলে ইলাচি খালে ৰক্তচাপ নিয়মীয়া হয়। ইলাচিত তেল থাকে আৰু এই তেলে দেহৰ ছাল মসৃণ কৰে, বয়সৰ চাপ, বলিৰেখা পৰা আদিত বাধা দিয়ে। হাঁপানী ৰোগীৰ বাবে ইলাচি দৰৱ সদৃশ। ব্ৰংকাইটিছ আৰু হুপিং কাহ ইলাচিয়ে নিৰাময় কৰে। মুখৰ দুৰ্গন্ধ নাশ কৰে। মুখ গহ্বৰত বাহৰ পাতিত থকা বহুবিধ অপকাৰী বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদিক প্ৰতিহত কৰে। মুখত ওলোৱা ঘাঁ বা আলচাৰ আৰোগ্য কৰে। হজম শক্তি বৃদ্ধি কৰে। বুকুৰ জ্বলা-পোৰা, পেটৰ সমস্যা আদি নিৰাময় কৰে। চৰ্দি, কাহ, শ্বাস-প্ৰশ্বাসৰ সমস্যা আঁতৰ কৰে। হৃদৰোগীৰ বাবে ইলাচি অতি প্ৰয়োজনীয়। বেছিভাগ হৃদৰোগীক আজিকালি চিকিৎসকে ৰাতিৰ আহাৰত ইলাচি খাবলৈ পৰামৰ্শ দিয়ে। যৌন শক্তি বৃদ্ধি কৰে, বন্ধ্যাত্ব নিৰাময় কৰে। গৱেষণাত প্ৰমাণিত হৈছে যে নিয়মিত ইলাচি খালে কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰি। ইলাচিয়ে শৰীৰত কেন্সাৰৰ কোষ গঠনত বাধা প্ৰদান কৰে। মূৰৰ বিষ থকা লোকে ইলাচি চাহ খালে আৰোগ্য লাভ কৰে। ইলাচিয়ে ডিপ্ৰেছনত ভোগা লোকৰ মনত সাহস বৃদ্ধি কৰে, মনটো পাতল লগাত সহায় কৰে। খাদ্যৰ জৰিয়তে ইলাচি খালে দেহত হোৱা খজুৱতি বা আলচাৰ নিৰাময় হয়। গৱেষকৰ মতে ইলাচি মূত্ৰ বৃদ্ধিকাৰক। প্ৰস্ৰাৱ সংক্ৰমিত বহু ৰোগ ইলাচিয়ে নিৰাময় কৰে। ইলাচিত কাৰ্বহাইড্ৰেট, প্ৰটিন, ফাইবাৰ, চৰ্বি, ভিটামিন, কেলচিয়াম, পটাছিয়াম, আইৰণ, জিংক আদি থাকে। বন্ধু বান্ধৱীসকল, গৰ্ভাৱস্থাত বা শিশুক দুগ্ধপান কৰোৱাৰ সময়ত ইলাচি খোৱা অনুচিত। গোলব্লাডাৰ ষ্টোন থকাসকলে ইলাচি খোৱা অনুচিত। ইলাচি এণ্টি অক্সিডেণ্ট আৰু ই দেহত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ সংক্ৰমণক প্ৰতিহত কৰে। ৰোগ প্ৰতিৰোধী ইলাচি সদায় ঘৰত মজুত ৰাখক। আজিকালি বজাৰত ইলাচি তেল, ক্ৰীম, কাৰ্ডাম টি, চাবোন, পাৰফিউম আদি কিনিবলৈ পোৱা যায়। কাৰ্ডাম টি অৰ্থাৎ ইলাচি চাহ ঘৰতে তৈয়াৰ কৰিও খাব পাৰিব। পোলাও, মাংস, মাছ, পায়স, কেক আদিতো ইলাচি ব্যৱহাৰ কৰা দেখা যায়। ইলাচিয়ে খাদ্য সুগন্ধযুক্ত সুস্বাদু কৰি তোলাৰ লগতে স্বাস্থ্যৰো বহু উপকাৰ সাধন কৰে। ইলাচিৰ উপকাৰিতা বেছিকৈ পাবলৈ হ'লে গাখীৰৰ সৈতে খোৱা উচিত। প্ৰতিদিনে এটিকৈ ইলাচি খাওক আৰু নিৰোগী হৈ থাকক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে বাৰু? নিশ্চয় আপোনালোকে উপকৃত হৈছে। ভিডিঅ'টি আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু মোক আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰক। পুনৰ লগ পাম। সকলোৰে সুস্বাস্থ্যৰ কামনা কৰিলোঁ। ধন্যবাদ।